অসমীয়া কাপোৰ পিনি তোমাক খুব ধুনীয়া দেখিছে আৰু তুমি সদায় মোক কৈছিলা এদিন কৰিব মন আছে বুলি যে কেতিয়াও ৰেম্পত ৱাক কৰা নাই প্ৰথমবাৰৰ বাবে for the first time she's in a ramp a round of applause for Lablina Barbohai the first of all Lablina har কবলৈ অনুৰোধ জনাইছো প্ৰথমতে সকলোকে থ্যাংক ইউ কৰিছো ইমান ধুনীয়া আজিৰ ইভিনিঙত মই আজি ইয়াত আহিবলৈ পাই বহুতেই বেছি সুখী হৈছো সম্পূৰ্ণভাৱে প্ৰথমতে আপোনাক ধন্যবাদ জনাইছো আৰু যেহেতু মই কেতিয়াও এনেকৈ ৰেম্প ৱৰ্ক কৰি পোৱা নাই আৰু আজি প্ৰথম এক্সপিৰিয়েঞ্চ একো ভবা নাছিলোঁ মাত্ৰ ড্ৰেছ পিন্ধি বহুত সোনকালে কৰিব লগা হ'ল মই বেলেগ এটা ইভেণ্টত আছিলোঁ বহুতেই বেছি ভাল লাগিছে আৰু সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে যিদৰে মোক মৰম চেনেহ যাচি আছে মই যেহেতু মোৰ মেইন লক্ষ্যটো হয় অলিম্পিকত গোল্ড মেডেল জয় কৰি অনাহে যেহেতু মাজে সময়ে অলপ এনজয় কৰিব পাৰি কিন্তু মোৰ মেইন লক্ষ্যটো অলিম্পিকত গোল্ড মেডেল অনাটোৱে হ'ব আৰু সকলোৱে যাতে মোক আশীৰ্বাদ কৰে মই যাতে অনাগত সময়ত যোনটো মোৰ সপোন হয় আমাৰ অসমৰ যোনটো সপোন হয় আমাক অলিম্পিকৰ পৰা এটা গোল্ড মেডেল লাগে সেইটো যাতে মই পূৰা কৰিব পাৰোঁ আৰু মই যাতে আমাৰ অসমৰ নাম পুনৰ মেডেলৰ সৈতে জিলিকাব পাৰোঁ থেংক ইউ আমি আকৌ আজি লগ পাম জুবিন গাৰ্গ আহি আছে জুবিনে এইমাত্ৰ ভিডিঅ' এটা দিছে যে এবাৰ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব বহুত অসুবিধা হ'ল দিল্লীত পতা কথা আছিলে লাষ্ট মিনিটত আমি গুৱাহাটী আনিবলগীয়া হ'ল ভেটেনেৰী গ্ৰাউণ্ডত কথা পতা আছিলে আকৌ অসমত ক'ভিড হোৱাৰ কাৰণে আমি আকৌ ইয়ালৈ আহিবলগীয়া হ'ল জুবিনে আহি আছে বোলে 7টা বজাত পাবহি জুবিন আৰু আদিল দাক একেলগে মাতি আমি এটা সৰুকৈ অনুষ্ঠান কৰিম আৰু ইয়াৰ শেষত আজি অনুষ্ঠান কৰিব জুবিন গাৰ্গে আপোনালোকে চাই থাকক নৰ্থ ইষ্ট ফেষ্টিভেল ইভিনিংছ অফ কালাৰ্ছ এণ্ড ফেশ্বন থেংক ইউ তাৰপিছত যেতিয়া বেয়া খেলিব চবে পাহৰি যায় সেইটো নহয় তাই খালি তাই কনফিডেন্সো আছে মোক সিদিনা তাই মোৰ লগত ভিডিঅ' কৰিছে আৰু তাই নিজে এদিন মোক বেছিকৈ দিছে শ্বুটিং কৰিবলৈ সাধাৰণতে মই দিওঁ তাই মোক দিছে তাই কৈছে মই আৰু এদিন শ্বুটিং কৰিম আৰু মোক কৈছে দাদা মই অলিম্পিক অহাৰ পিছত মই এদিনো বক্সিং ৰিংটো মই দেখাই নাই প্ৰথম শ্বুটিঙত বক্সিং মানে 5 বেগটো চুই পাইছোঁ চ' I was so impressed. মই তাক ক'লো যে ইউ বি ফ'কাছড বেলেগ একো নাই এবাৰ ব্ৰঞ্জ নেক্সট টাইম মোক গ'ল্ড লাগে That's it. So, cheers for Lablina. A big hand. Thank you. Honor to you. Thank you. Me understand I'm going to Taragote. আদিলা কৈছে কি ক'ব ঠিক নাই মই তেনেকুৱা নহয় আজিকালি আগৰ অভ্যাস এৰিলোঁ but I talk straight that's it আৰু আদিলা I love him আমি একেলগে কাম কৰিছোঁ ডক্টৰ বেজবৰুৱা যদিও অকল এটা চিনি দিলে আপোনালোকৰ একেলগে কৰিম চিয়'ৰ আৰু অসমত কথাটো সেইটো বেলেগ কথা নাই গামোচা পিন্ধি থাকে
আজি বেছি হুলস্থুলীয়া গান গাম আৰু সময় কম সময়ত শেষ কৰিব লাগিব চব ভেৰি চিলেক্টেড songs আৰু মোৰ গানৰ পৰিসৰটো বৰ ডাঙৰ হৈ গ'ল বৰ দিগদাৰ হয় ন 30-35 গান গাই দিলোঁ মানে এতিয়া মোৰ নিজৰ কনফিউজ হৈ যোৱা কি গান গাম So very selected songs, so I need your support. That's it. আৰু কথাটো হ'ল আজি কিবা ছবিখন কিবা আহিছে সবেই চেফ থাকিব ভালকে থাকিব কথাটো হ'ল নতুন বছৰটো ধুনীয়াকৈ যাব লাগে আৰু বেলেগ কথা নাই ভাল হ'ব লাগিছিল জয় no.